আৰু এটা বিষয় গম পাইছে খুব মানে চৰ্চা চলি আছে যে তুমি মানে ফাৰ্ষ্ট পুৰস্কাৰটো কেনেকৈ পালা যিহেতু ময়ো গম পোৱা নাছিলোঁ বা এতিয়াও সেই কথাটো বহুত ৰাইজে গম পোৱা নাই মানে কথাটো এনেকুৱা ধৰণৰ যে ভোটিং ছিষ্টেম তেওঁ ভোট পাইছিলে তেওঁৰ নামটো আছিলে বৰ্ষা বৰষা বৰগোহাঁয়ে ভোটিং পাইছিলে 1,31,000 আৰু তুমি পাইছিলা 52,000 এটা ডাঙৰ ব্যৱধান আছে আৰু এই ভোটিঙৰ ছিষ্টেম মতে মানে তেওঁ জিকে কিন্তু তাৰ উপৰিও যে বিচাৰকৰ নম্বৰসমূহ আছে সেই নম্বৰৰ ওপৰত ভিত্তি কৰি বা ভোটিঙৰ গোটেইখিনি কেলকুলেশ্যন কৰি এওঁ জিকিছে কিন্তু কিছুমানৰ মতে যিসকলে মানে কণ্ট্ৰভাৰ্চিক এই বিষয়টো লৈ আছে বা ভোটিঙৰ আধাৰত যিসকলে মানে কথাটো গম পাই আছে মানে তেওঁ জিকিব লাগে এই সন্দৰ্ভত তুমি কি ক'বা মানে প্ৰথম কথা মই 3 বছৰ ধৰি যেতিয়া গৈ আছোঁ ভোটিং মই 2 বছৰ পাইছোঁ তাৰ আগত ভোটিং নাছিলে চাগে দেই তাৰ বহুত আগত আছিলে যদি মই নাজানো তেতিয়া যেতিয়া যোৱা বছৰ ভোটিং আছিলে যোৱা বছৰো কিন্তু ভোটিং আৰু জজৰ আধাৰতে উইনাৰ হৈছিলে আৰু যিগৰাকী উইনাৰ আছিলে তাইৰ ভোট হায়েষ্ট আছিলে যোৱা বছৰ আৰু এই বছৰো মোৰ বান্ধৱী বৰষাৰ তাইৰ ভোট বহুত আছিলে আৰু তাই তেনেদৰে কষ্টও কৰিছে মই খুব শলাগ লৈছোঁ তাইৰ সেই কষ্ট কিন্তু বিচাৰকৰ নম্বৰ আৰু ভোটিঙৰ আধাৰত মোক যেতিয়া উইনাৰ বুলি তেওঁলোকে এনাউন্স কৰি দিছিলে যে জজেছ এণ্ড ভোটিঙৰ মাৰ্কিঙত দীপামণি বৰা উইনাৰ বুলি তেখেত DYৰ মানে অধ্যক্ষ তেখেতে কৈ দিছিলে গতিকে এইখিনিৰ সন্দৰ্ভত মই ইমান বিতংভাৱেতো ক'ব নোৱাৰোঁ আৰু কালিও যেতিয়া DYৰ এইটোত মানে দিছিলে যে 60% জজৰ আৰু 40% ভোটিঙৰ বুলি তাত এতিয়া মই কিমান পাৰ্চেণ্ট পালোঁ মই কি পালোঁ সেইটো মোক সুধি কেনেকৈ পাব সেইটো অকল বিচাৰক আৰু DYৰ 365ৰ সমূহ কৰ্মকৰ্তাই জানিব আৰু মানে যিহেতু ৰাইজে বহুত কিছুমানে জানে বহুতে বুজি পায় কিন্তু মানে যিসকলে মানে এষাৰ কথা আছে ন মানে জ্বলা জুইত বাকী ঘিউ ঢলাৰ নিচিনা এষাৰ কথা আছে ন মানে কথাষাৰ এনেকুৱা মানে ভোটিঙৰ মতে তেওঁ জিকিব লাগে তেওঁ কিয় পুৰস্কাৰটো নাপালে এওঁতো 52,000 ভোট পাইছে গতিকে এওঁ কেনেকৈ জিকিলে তেনেকুৱা ধৰণৰ কথা কিন্তু ভোটিঙৰ ছিষ্টেমতে যে কেৱল পুৰস্কাৰটো দিছে তেনেকুৱা নহয় বিচাৰকৰ নম্বৰ আছে প্লাছ ভোটিং মানে গোটেইখিনি কেলকুলেশ্যন কৰি এওঁৱে পুৰস্কাৰটো পায় আৰু শেষত পুৰস্কাৰটো এওঁৱে পাইছে কিন্তু সেই ভোটিংটোতহে মানে এটা খেলি মেলি সৃষ্টি হৈ আছে আৰু বাকী আৰু এই চিষ্টেমটোত আৰু কি ক'বা বাকী বৰষাৰ লগত কিবা কথা বতৰা পাতিছা নেকি বৰষাৰ লগত তাৰপিছত কথা হোৱা নাই বৰষাৰ লগত এইটো মোৰে ডিষ্টাৰ্ব কৰে দেই কুকুৰ এটা আছে ই বহুত আমনি কৰে মানুহ আহিলে তো মোৰ তাইৰ লগত কথা হোৱা নাই এতিয়া বৰ্তমান কাৰণ ময়ো জানো এইখিনি সময়ত তাইকো বহুতে ফোন মেছেজ কৰি আছে তাইও মানে অকণমান এইবোৰত মানুহৰ কথাত ডিষ্টাৰ্ব হৈ আছে কিন্তু মই তাইৰ লগত নিশ্চয় এদিন কথা পাতিম সময় বাগৰক সময় ভাল আহক কাৰণ যেতিয়া কৈ দিছোঁ বাৰে বাৰে তাই বহুত ধুনীয়া এটা মানে ব্যৱধানত ভোট পাইছে আৰু খুব সুন্দৰ তাই মানে কি কয় 1,31,000 ভোট আৰু 52,000 ভোটো যথেষ্ট মানে এই 52,000 লোকক মই বহুত ধন্যবাদ দিব লাগিব কাৰণ 52,000 ভোট সাংঘাতিক ভোট আৰু এতিয়া মানুহে বুজা নাই কাৰণ শুভাকাংক্ষীয়ে সদায় নিজৰ গৰাকীয়ে পোৱাটো বিচাৰিব ঠিক তেনেদৰে মোৰ শুভাকাংক্ষীসকলেও বাট চাই আছিলে 3 বছৰ ধৰি আৰু মই অৱশেষত তেওঁলোকক অকণমান সুখ দিব পাৰিলোঁ ঠিক তেনেদৰে বৰষাৰো শুভাকাংক্ষীসকলে বাট চাই আছিলে যে বৰষা বুঢ়াগোহাঁইলৈ এই সুন্দৰ এটি যি DY ভিৰাণীৰ কিতাপ তেওঁ অৰ্জন কৰক কিন্তু যিখিনি তেওঁলোকৰ জানিবলগীয়া প্ৰশ্ন উত্তৰ সেইখিনি মই কেতিয়াও দিব নোৱাৰোঁ বা মোক টানি মোক বেয়াকৈ কৈ মোৰ মাহঁতক বেয়াকৈ ক'লে হয়তো তেওঁলোকৰ মনটোৱে শান্তি পাব যে দীপামণি এনেকুৱা তাই তেনেকুৱা দীপামণিৰ মোৰ মাক লৈও মানে মানুহে কিবা কিবি কৈছে সেইখিনি মানুহৰ শান্তি আচলতে এটা কমেণ্ট দি শান্তি পাইছে আৰু সেই আৰু মই কি ক'ম তেওঁলোকৰ সুখ পাইছে সেইখিনি কিন্তু মানে আৰু এই পুৰস্কাৰৰ ভিতৰত কোনোবাই মানে ছ'চিয়েল মিডিয়াতে হওক বা সন্মুখতে হওক বা কিবা ভাবুকি দিছে নেকি যে তই কিয় পালি বা তেওঁ কিয় নাপালে বাকী তোমাৰ এটা ফেচবুকত ভিডিঅ' পাইছিলোঁ কিবা সেইখিনি সময়ত মোক আজি 2-3 দিনমান হ'ল নেকি তুমি কৈছিলা কিবা কমেণ্ট নে মানে তুমি কেছ দিছা বুলি কৈছিলা কেছ মানে মই
আইনৰ সহায় লৈছিলোঁ মই। তেখেতে কৈছিলে আপুনি আপোনাৰ মুকুটটো উভতাই দিয়ক, আপুনি আপোনাৰ খিতাপ মানে একচুৱেলি তেওঁ কি হ'ল তেওঁ জানিব লাগিছিলে যে টেলিকাষ্টটো হৈ লোৱালৈকে বাচ্চা বা জাজে কিমান পাৰ্চেণ্ট দিলে, ভোটিঙৰ কিমান পাৰ্চেণ্ট, সেই বিষয়ে বিতংভাৱে জানি পেলাই এটা পোষ্ট কৰিব লাগিছিল। কোনেও একো নজনাকৈ কাৰোবাক মানসিক হাৰাশাস্তি কৰিব নোৱাৰে। বা আপোনাৰ ছ'চিয়েল মিডিয়া তোমাৰ একাউণ্ট, কিন্তু তুমি সেই একাউণ্টটো তোমাৰ বাবেহে চলাব পাৰিবা। তুমি তাত কাৰো বিষয়ে বেয়াকৈ লিখি বেয়াকৈ মানে পোষ্ট কৰিব নোৱাৰা। সেইটো যদি আমি বিচাৰোঁ আমি আইনী ব্যৱস্থা ল'ব পাৰোঁ। আৰু মই সঁচা অৰ্থত ক'বলৈ গ'লে মই এই ভোটিঙৰ চিষ্টেমটোত মই মানে এটা খেলি মেলি ময়ো বুজা নাছিলোঁ যে দীপামণি মাকে যথেষ্টখিনি কথা বুজালে। বাকী মই যেতিয়া মানে তেখেতে 1 লাখ কিমান হাজাৰ ভোট পাইছে ভাবিছিলোঁ তেওঁ জিকিব লাগিছে, এওঁ কেনেকৈ জিকিলে আমি বুজা নাছিলোঁ। যেতিয়া মানে বিতংকৈ বা ভিতৰলৈ আহি যেতিয়া আপোনালোকে কথাখিনি বুজিব বা এওঁক লগ কৰিব, যেতিয়া এই ভিডিঅ'সমূহ যেতিয়া শেষলৈকে চাব আপোনালোকে তেতিয়া গম পাব যে আচলতে জিকে কোন হাৰে কোন। মানে হাৰে কোনো নহয় দেই, কোনো হাৰা নাই। মই সেই কথাটো বাৰে মানে খিতাপ অৰ্জনটো আৰু 6 গৰাকীয়ে মানে 6 গৰাকীয়ে ভাল নাচিছে। আৰু যেতিয়া চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগী নিশ্চয় ভাল নাচনি, সেইটোত মানে কাৰো ডাউট থাকিব নালাগে। আৰু অকণমান ব্যৱধান অকণমান খেলি মেলি আৰু তেনেকুৱাই। আৰু বাকী ব্যৱধান কিমান বা কোনে কিমান নম্বৰ পালে সেইটো তুমি মই ক'ব নোৱাৰোঁ। সেইটোৱে গতিকে ৰাইজে মোক ইমান জাউৰাই মৰম কৰিছে অজস্ৰলৈকে। কালি যেতিয়া কিছুমান গালিও যদি এইবোৰ কিন্তু মৰম ভাল পায়, এইটো কিন্তু মানিবলগীয়া। এতিয়া কালি এতিয়া মোৰ তোমাৰ লগত আগতে ব্যক্তিগত কোনো চিনাকি নাছিল, জাষ্ট কথা পাতিছোঁ, আহিছোঁ, লগ কৰিছোঁ, ভিডিঅ' পষ্ট কৰিছোঁ, ৰাইজক জনাইছোঁ ওচৰ বুলি আমাৰ ইয়াৰ বুলি। কিন্তু তোমাৰ লগত যদি মোৰ কিবা বেয়া পোৱা ভাৱ থাকিলেতো মইতো কেতিয়াও নাহিলোহেঁতেন। সেই তেনেকুৱা নিচিনা কথা। আৰু তুমি নিজে ইমান ধুনীয়াকৈ মোক খবৰ কৰিছা, মই নিজে মানে যিহেতু আমি ভাল পাইছোঁ আমাৰ ইয়াৰ ছোৱালী বা তেখেত দূৰৰ কাৰণে যে তেওঁক বেয়া পাওঁ তেনেকুৱা নহয়, তেওঁকো ভাল পাওঁ, সকলোকে ভাল পাওঁ, কিন্তু আমাৰ ইয়াৰ ছোৱালীয়ে। গতিকে সেয়াই মানুহৰ অকণ বুজা খেলি মেলি হয়, সেইকাৰণে যিকোনো কমেণ্ট পাছ কৰে ছ'চিয়েল মিডিয়াত, যিকোনো ট্ৰল দিয়ে, তেওঁ কেনেকৈ পালে এওঁ কেনেকৈ নাপালে, এনেকুৱা ধৰণৰ কথা। খালি মানে বিতৰ্কখিনি আমি মানে ঘপককৈ অনা উচিত নহয়। যদি তুমি পাব্লিক প্লেটফৰ্ম এটাত গৈছা বা তুমি পাব্লিকেলি তোমাৰ একাউণ্ট এটা চলাই আছা, নিশ্চয় মানুহে তোমাক দুইটা পক্ষে ক'ব পাৰিব তোমাৰ ভুল ক'ত বা তোমাৰ শুদ্ধতা ক'ত। কিন্তু তোমাক কোনেও বেয়াকৈ আঙুলি উঠাব নোৱাৰিব, কাৰণ তোমাৰো নিজৰ এটা সামাজিকভাৱে নাম আছে। আৰু ময়ো সেইটো কাৰণে একশ্যন লৈছিলোঁ যে মোৰ ভুল আঙুলিয়াই দিয়ক, বা তেওঁলোকে বেয়া পাইছে ঠিক আছে, মই তেওঁলোকৰ মনত এতিয়া কেনেকৈনো সেই আশ্ৰয় ল'ম, হয়নে নাই? তেওঁলোকে ভাবি লোৱাটো ভাবিয়ে ল'লে, কিন্তু কোনেও মোক আঙুলি উঠাব নোৱাৰে, মোৰ ঘৰৰ মানুহক আঙুলি উঠাব নিদিয়ে। সেইখিনি সাহস কোনেও কাকো দি থোৱা নাই মানে। আৰু এইখিনি কওঁতে যদি মোক ৰাইজে বেয়া পায় বা অহংকাৰী চালাক চতুৰ কয়, সেইটোত মোৰ একো ক'বলগীয়া নাই, কাৰণ মই নিজৰ কাৰণে মোৰ মা দেউতাৰ কাৰণে ষ্টেণ্ড ল'বই লাগিব সদায়।